নমস্কাৰ গুড ইভিনিং টু এভৰিৱান আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ আগত মই এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ যিসকলে শিক্ষকতা বৃত্তিৰ লগত জড়িত বা যিসকলে শিক্ষকতা কৰিবৰ কাৰণে আগ্ৰহী তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু নিযুক্তিৰ ক্ষেত্ৰতো এটা খুব সহায়ক খবৰ এটো হৈছে CTET চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট 2022 আৰু এটো ডিসেম্বৰ 2022 ডিসেম্বৰত বা 2023 জানুৱাৰীত হ'ব পৰীক্ষাটো এতিয়া দিছে ডিউৰেশ্যন অফ অনলাইন এপ্লিকেশ্যন হ'ব আমাৰ ষ্টাৰ্ট হ'ব 31st আজিৰ পৰা 31st অক্টোবৰ 2022 আৰু নৱেম্বৰ 24 তাৰিখলৈকে 2022 আৰু আজিৰ পৰা আপোনালোকে CTETৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশ্যন 24/11/22 অৰ্থাৎ 24 নৱেম্বৰত লাষ্ট ডেট ফৰ সাবমিশন অফ ফি 25/11/22 আৰু এটো ফিস কাটিব লাগে এখন পেপাৰ বা দুখন পেপাৰ দিবৰ কাৰণে এটো 25 তাৰিখ লাষ্ট ডেট ডেটস অফ এক্সামিনেশ্যন ডিসেম্বৰ 22 to জানুৱাৰী 23 অন CBT মোড কম্পিউটাৰ বেস টেষ্ট আৰু পৰীক্ষাটো অনুষ্ঠিত হ'ব ডিসেম্বৰৰ পৰা 2022 ডিসেম্বৰৰ পৰা জানুৱাৰী 23 2023 চনৰ জানুৱাৰীলৈকে পৰীক্ষাটো চলি থাকিব বা কিবা কাৰণবশত জানুৱাৰীতে হ'ব পাৰে ষ্টাৰ্ট এতিয়া ইয়াত আমাৰ কিছুমান খুব জানিবলগীয়া কথা ইয়াত দিছে ইয়াত নটিছখনত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বিভিন্ন ডকুমেন্টছ লাগিব আৰু ফাৰ্ষ্ট পেপাৰ সেকেন্ড পেপাৰ দুখন থাকে ফাৰ্ষ্ট পেপাৰ ক্লাছ 1 to 5 আৰু সেকেন্ড পেপাৰ ME লেভেল 6 7 8 দুটাৰ কাৰণে আৰু পৰীক্ষাটো কম্পিউটাৰতে হ'ব আগতে যেটো আমাৰ ষ্টেট হৈছিল এতিয়া কম্পিউটাৰ বেস টেষ্ট হ'ব এটা কি লাগিব আমি চাওঁ হওক গোটেই নটিছখন গোটেইখন নটিফিকেশন মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাপৰ ডাউনলোড কৰি ল'ব পাৰিব ইয়াত আমি কি দিছে অলপ চাই যাওঁ আপোনালোকেও চাই যাব কেতিয়া ষ্টাৰ্টটো আজিৰ পৰা হ'ব আমি জানোই অনলাইন আৰু কেনেকৈ অনলাইন কৰিব লাগে হেতু আপোনালোকে জানিবই তথাপিও দিছে কেনেকৈ এপ্লাই কৰিব লাগিব ওকে পাৰিলে কেফেট কৰিলে ভাল নিজে কৰাতকৈ নিজে কৰিলে কিছুমান ভুল হৈ যাবও পাৰে বা অলপ যিকোনো অনলাইন কৰা মানুহৰ ওচৰত কৰিব লাগে ভাল ইয়াত ফিজ কিমান দিব লাগিব কেনেকৈ পাছৱৰ্ড দিব লাগিব ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগিব সব দিয়া আছে স্ক্যান কৰিব লাগিব আপলোড অনলাইন আপলোডেড স্ক্যান ইমেজ কিমান সাইজত দিব লাগিব এটো এনেকৈ দিছে ফটো হওক সিগনেচাৰ হওক কেনেকৈ দিব লাগিব এটো দিছে পইচাটো খুব গুৰুত্বপূৰ্ণ পইচাটো কিমান প্ৰথম জেনাৰেল ক্ষেত্ৰত বা OBC হওক এনচিএল থাকিলে OBC এনচিএল এখন পেপাৰ যিকোনো এখন পেপাৰ দিলে 1000 টকা ফাৰ্ষ্ট পেপাৰ হওক সেকেন্ড পেপাৰ হওক এখন পেপাৰ দিলে 1000 টকা দিব লাগিব আৰু বোথ পেপাৰ দিলে 1200 টকা দুইখন পেপাৰ দিয়া ভাল যেহেতু এখন পেপাৰতে 1000 টকা গতিকে দুখন পেপাৰ 1200 টকা 200 টকা বেছি দুখন পেপাৰ দিয়া ভাল SC ST আকৌ যিখিনি ব্যক্তি বিকলাংগ বা তেওঁলোকৰ যিখিনি শাৰীৰিকভাৱে দুৰ্বল তেওঁলোকৰ কাৰণে এখন পেপাৰ 500 টকা আৰু দুখন পেপাৰ 600 টকা বহুত কম ST SC ডিফিকাল্ট এবল পাৰসন সব বেলেগ আৰু পইচাটো তেওঁলোকে পেমেন্ট মড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং দ্বাৰা দিব পাৰিব খুব গুৰুত্বপূৰ্ণ কথা এটাহে মই আপোনালোকৰ আলোচনা কৰিছো গোটেইখন আলোচনা কৰিলে বহুত সময় লাগিব গতিকে যিখিনি দৰকাৰী যিটা খুব দৰকাৰী ডেট গিটা হওক কি আহিব কি লাগে
এটা খুব আমাৰ কাৰণে খুব দৰকাৰী আৰু ইয়াৰ পাছত আমি চাওঁ কি দিছে আমি চাই যাওঁ ইয়াত তললৈ আহিছে এই তললৈ আহিব আপোনাৰ তললৈ আছে CTET এক্সামিনেশ্যন ফাৰ্ষ্ট শিফ্টত কেতিয়াবা হ'ব পৰীক্ষাটো ডিচেম্বৰৰ পৰা জানুৱাৰী সময় ফাৰ্ষ্ট শিফ্টটো হ'ব আৰম্ভ হ'ব 9টা 30ৰ পৰা 12টালৈকে কম্পিউটাৰ বেছ টেষ্ট 2 ঘণ্টা 30 মিনিট ছেকেণ্ড বেছটো হ'ব ছেকেণ্ড শিফ্টটো হ'ব 2টা 30ৰ পৰা 5টালৈকে কম্পিউটাৰ বেছ টেষ্ট আৰু 2 ঘণ্টা 30 মিনিট 6 ঘণ্টা পৰীক্ষা তেওঁলোকে কেন্দ্ৰীয় বিদ্যালয়বিলাকত এপ্লাই কৰিব বিভিন্ন কেন্দ্ৰীয় বিদ্যালয় এপ্লাই কৰিবৰ কাৰণে CTET বিচাৰে নবোদয় হওক কেন্দ্ৰীয় বিদ্যালয় এইবিলাকত ইয়াৰ ভেলিডিটি কিমান দিন আছে ভেলিডিটি আমাৰ গোটেই লাইফ টাইম আৰু ইয়াত আছে ফাৰ্ষ্ট পেপাৰ কিমান হয় ফাৰ্ষ্ট পেপাৰ 1 to 5 আৰু ছেকেণ্ড পেপাৰ 6 to 8 যে ফাৰ্ষ্ট পেপাৰৰ কাৰণে কি আহিব আৰু ছেকেণ্ড পেপাৰৰ কাৰণে কি আহিব আমি তাক চাই লওঁ আমাৰ যিখন সিলেবাস ফাৰ্ষ্ট পেপাৰখনৰ কি সিলেবাস থাকিব ফাৰ্ষ্ট পেপাৰ ক্লাছ 1 to 5 আৰু তাত থাকিব কিমান চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কম্পালচৰি হ'ব 30টা থাকিব MCQ মাৰ্কছ 30 এটা কুৱেশ্যন 1 নম্বৰকে লেংগুৱেজ 1 30টা কুৱেশ্যন 30 মাৰ্কছ লেংগুৱেজ 2 30 কুৱেশ্যন 30 মাৰ্কছ মেথছ চাইব মেথমেটিক্স চাইব 30 মাৰ্কছ 30 এনভাইৰনমেণ্টেল ষ্টাডি 30 মাৰ্কছো 30 আৰু টোটেল মাৰ্কছ 150 নম্বৰ 150 মাৰ্কছ 150টা কুৱেশ্যন আৰু ছেকেণ্ড পেপাৰত কি আহিব চাই লওঁ আহক লেংগুৱেজ কোড দিছে লেংগুৱেজ হিন্দী 1 ইংলিছ 1 হিন্দী 2 আছামিজ 3 লেংগুৱেজবিলাক দি দিছে ছেকেণ্ড পেপাৰ আহিব কি চাই লওঁ আহক ছেকেণ্ড পেপাৰত ক্লাছ 6 to 8 2.5 ঘণ্টা সময় চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30টা MCQ আৰু 30 মাৰ্কছ লেংগুৱেজ 1 30টা কুৱেশ্যন 30 মাৰ্ক লেংগুৱেজ 2 30টা কুৱেশ্যন 30 নম্বৰ 30 মাৰ্কছ ছায়েন্স টিচাৰ হ'বলৈ হ'লে ফৰ মেথছ এণ্ড ছায়েন্স টিচাৰৰ কাৰণে মেথছ এণ্ড ছায়েন্স 60টা কুৱেশ্যন আহিব 60টা MCQ আৰু 60 মাৰ্কছ নাইবা ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ষ্টাডিজ টিচাৰৰ কাৰণে ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আহিব 60টা আৰু 60 মাৰ্কছত আহিব 60 নম্বৰ থাকিব ছায়েন্সৰ টিচাৰৰ কাৰণে ছায়েন্সৰ পাৰ্টটো দিব লাগিব আৰু ছ'চিয়েল ছায়েন্সৰ টিচাৰৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ পাৰ্টটো কুৱেশ্যন আনচাৰ দিব লাগিব আৰু 150 মাৰ্কছ আৰু 150টা MCQ তাৰপিছত আৰু কি দিছে ইয়াত বিষয়ে আমি জানিম খুব গুৰুত্বপূৰ্ণ আমাৰ ইয়াত চাই লওঁ লেংগুৱেজ ইয়াত দিছে আমাৰ কি লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কি লাগিব ভেলিডিটি দ্য ভেলিডিটি পিৰিয়ড অফ CTET কোৱালিফাইং certificate for appointment will be for lifetime for all categories সব কেটেগৰীৰ ক্ষেত্ৰত CTETৰ চাৰ্টিফিকেটখন লাইফ টাইম ভেলিডিটি হ'ব লাইফ টাইম আমাৰ চেণ্টাৰকেইটা চাই লওঁ চেণ্টাৰ ক'ত আছে অসমৰ ক্ষেত্ৰত খুব জানিবলগীয়া কথা এটা আমাৰ পেপাৰ কোনটো কিমান পইচা কাটিব লাগিব দিছে চেণ্টাৰ ক'ত চাওঁ আহক গোটেই প্ৰচেছটোৱে আছে কেনেকৈ ৰিচেক কৰিব পাৰিব চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট কি কৰিব কেনেকৈ পাব তাতো ইয়া আছে চালান কেনেকৈ কাটিব লাগিব পইচা কেনেকৈ কাটিব লাগিব টেষ্ট অফ প্ৰেক্টিছ কৰিবৰ কাৰণে কি কৰিব লাগিব আৰু ইয়াত চিলেবাছখনত কিন্তু কি বস্তু আহিব চাইল্ড ডেভেলপমেণ্টৰ পেডাগজি হওক বা ভিতৰৰ বস্তুখিনি টপিকবিলাক কোনকেইটা সেইবিলাকো লিখা আছে ইয়াত আপোনালোকে চাই ল'ব পাৰিব মই গোটেইবোৰ এটা দীঘল কৰিলে বহুত দীঘল হৈ যাব গোটেই নটিফিকেশ্যনটো মই PDF টো ডেছক্ৰিপশ্যনত দি দিম
লেংগুৱেজটো হওক মেথছ হওক কি আহিব লেংগুৱেজ ফাৰ্ষ্ট পেপাৰ হওক ছেকেণ্ড পেপাৰ হওক গোটেই চিলেবাছটো ইয়াতে আছে আপোনালোকে চাই ল'ব পাৰিব লাহে লাহে কি কৈছোঁ EVSৰ ক্ষেত্ৰত হওক পেপাৰ 2 ক্ষেত্ৰত কি আহিব খুবেই গুৰুত্বপূৰ্ণ এইকেইটা কথা আৰু কি আছে চাই লৈছোঁ আপোনালোকৰ চেণ্টাৰকেইটা চাই লৈছোঁ চেণ্টাৰকেইটা আগতে খুব গুৰুত্বপূৰ্ণ ইয়াতে চাওক মেথছৰ কি আহিব নয়িং নাম্বাৰ প্লে উইথ নাম্বাৰ হোল নাম্বাৰ নেগেটিভ নাম্বাৰ ইণ্টিগাৰ ফ্ৰেকশ্যন জিঅ'মেট্ৰিৰ ক্ষেত্ৰত কি আহিব চব দিয়া আছে ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত ফুড কম্পনেণ্ট অফ ফুড ক্লিনিং ফুড social studies when where how early societies first farmer and herders সব বস্তু আছে social science regional culture geography হওক social and political life government diversity গোটেই বস্তুখিনি ইয়াত আছে আপোনালোকে চিলেবাছখন যদি আপোনালোকৰ সুবিধাৰ কাৰণে PDF-টো এইটো প্ৰিণ্ট আউট কৰি ল'ব তেতিয়া সুবিধা হ'ব আমাৰ অসমৰ ক্ষেত্ৰত আমি চেণ্টাৰকেইটা চাই লওঁ আমাৰ অসমৰ ক্ষেত্ৰত চেণ্টাৰকেইটা যোৰহাট হওক গুৱাহাটী হওক ডিব্ৰুগড় এতিয়া ওলা চেণ্টাৰকেইটা চাওক অসমৰ ক্ষেত্ৰত আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ অসমৰ ভিতৰত এটা চেণ্টাৰ আছে গোলাঘাট যোৰহাট বিভাগৰ মানুহৰ কাৰণে যোৰহাট চেণ্টাৰ খুব ভাল তেওঁলোকৰ কাৰণে আৰু কি আছে চাওঁ ইয়াত আমাৰ খুব গুৰুত্বপূৰ্ণ কথা কি আছে আমি চাই লওঁ চেণ্টাৰকেইটা ইতিমধ্যে যোৰহাট গুৱাহাটী ডিব্ৰুগড় শিলচৰ তেজপুৰ এটা আছে এপ্লাই কৰা মেথড ফিজ কটা মেথড ছাবমিশ্যন কেনেকৈ কৰিবলৈ ফটো চাইজ সব লিখা আছে ইয়াত পইচা কিমান লাগিব সব লিখা আছে কেনেকৈ নেট বেংকিং ক্ষেত্ৰত সকলো নিয়ম লিখা আছে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোতে অলপ হ'লেও সহায় হ'ব কেণ্ডিডেটৰ ক্ষেত্ৰত কেনেকৈ চিকিউৰিটি দিব যিটো পাছৱৰ্ড দিবলৈ কেনেধৰণে দিব এইবিলাক সব লিখা আছে আপোনালোকে পাৰিলে PDF-টো ভালকৈ পঢ়ি ল'ব আৰু যাতে সুবিধা হয় আৰু এখন ভাল অনলাইনৰ কাম কৰা দোকানত অনলাইনটো কৰিব আৰু সকলোৱে যাতে সফলতা লাভ কৰে তাৰে কামনা কৰিলোঁ আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম